স্বাধীনতা দিৱস কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত মাৰাথন দৌৰ প্ৰতিযোগিতা কাৰ্বি আংলং মটৰচাইকেল ক্লাবৰ উদ্যোগতো বাইক ৰেলী দুয়ো কাৰ্যসূচীৰ ফ্লেগ অফ কৰে জিলা উপায়ুক্তই দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ উপলক্ষে পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেতো প্ৰস্তুতি তুংগত হৈ উঠিছে ৰংহাং ৰংপং খেলপথাৰত ইতিমধ্যে তীব্ৰতৰ কৰিছে মাৰ্চ পাষ্টৰ অনুশীলন দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত কাৰ্বি আংলংবাসীৰ বাবে ভাল খবৰ এইবাৰ সাহিত্যিক পেঞ্চন কবি চুটি গল্প লিখক তথা সাহিত্যিক ধনেশ্বৰ ইংতিলৈও নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া গৈছোঁ প্ৰথমটো বাতৰিলৈ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত ১৪ আগষ্টত গ্ৰহণ কৰে মাৰাথন দৌৰ প্ৰতিযোগিতা ডিফুৰ পৰা মাঞ্জালৈ দৌৰিবলগীয়া এই প্ৰতিযোগিতাত চহৰৰ বহু যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে কাৰ্বি আংলং পৰ্বতাৰোহী সন্থা আৰু জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত অনুষ্ঠিত মাৰাথন দৌৰ প্ৰতিযোগিতাখনত চহৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাত ৰেড হৰ্ণ ডিভিজন সৈনিকসকলেও অংশ লয় আনহাতে কাৰ্বি আংলং মটৰচাইকেল ক্লাবৰ উদ্যোগতো অনুষ্ঠিত কৰে বাইক ৰেলী ডিফুৰ পৰা বকলীয়া লাংহিন আৰু পাৰখোৱা হৈ হাওৰা ঘাটলৈ যোৱা যায় বাইক ৰেলী উল্লেখ্য দুয়োটা কাৰ্যসূচীয়ে জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই ফ্লেগ অফ কৰি শুভাৰম্ভণি কৰে I congratulate all of you, wishing you all the best, and let's hope that this bike rally bring peace to the country and to the world as a whole, and no doubt, Karbi Anglong itself. So wish you all the best. Good luck. দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ সমান্তৰালভাৱে সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেতো এতিয়া স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত হৈ উঠিছে তদুপলক্ষে পাহাৰীয়া জিলা হামৰেনস্থিত ৰংহাং ৰংপং খেলপথাৰ তিনিদিনীয়া কাৰ্যসূচীৰে ব্যাপক প্ৰস্তুতি উদযাপিত কৰা হ'ব ৭৩ সংখ্যক স্বাধীনতা দিৱস ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে হামৰেন ৰংহাং ৰংবং খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব লগা এইবাৰ স্বাধীনতা দিৱসৰ ধাৰাবাহিক কাৰ্যসূচী সমান্তৰালভাৱে মাৰ্চ পাষ্ট পেৰেড বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু নাচ গান আদিৰে দলসমূহে ভাগে ভাগে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা পৰিলক্ষিত হৈছে ইপিনে বিগত বৰ্ষৰ বিপৰীতে এইবাৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে জনসাধাৰণৰো সঁহাৰি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আমি সকলো জাতি জনজাতি আৰু সকলো ৰাইজক ইয়াত মানে 15 আগষ্ট ইয়াত উদযাপন কৰিবলৈ আমি আহ্বান জনাইছোঁ আমি সকলোকে জাননী হিচাপেও ক'ব পাৰে সকলোকে আমি ৰিকুৱেষ্ট কৰিছোঁ যে সকলো পাৰ্টিচিপেট কৰে আগে পিছে কৰিছে এইবাৰ যাতে আৰু বেছিকৈ কৰে সকলোৱে যাতে ওলাই আহে আমি সেইটো আশা কৰিছোঁ নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ যিখিনি নিয়মীয়াকৈ আমি তালাচী চলাই আছোঁ জেগাই জেগাই আৰু যিখিনি অলপ চেঞ্চিটিভ জেগা আছে তাত আমাৰ ইণ্ডিয়ান আৰ্মি BSF CRPF আৰু আমাৰ পুলিচৰ মানুহে একেলগে আমি অপাৰেশ্যন চলাই আছোঁ আৰু মই আশা কৰোঁ এইখিনি আমাৰ যিখিনি নিৰাপত্তাৰ ক্ষেত্ৰত যিখিনি ল'বলগীয়া আছে সেইখিনি আমি ঠিকেই আমি কৰি আছোঁ আৰু সেই ক্ষেত্ৰত মই কোনো নাভাবোঁ যে কিবা এটা অঘটন বা কিবা এটা হ'ব আমি শান্তিপূৰ্ণভাৱেই আমাৰ এই 15 আগষ্ট আমি সুকলমে পাৰ কৰিম বুলি মই আশাবাদী উদযাপিত হ'ব লগা দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰতিটো কাৰ্যসূচীত জিলা প্ৰশাসন তৰফৰ পৰা সমূহ জনসাধাৰণক স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণৰ আহ্বান জনাইছে ৱথাত লাংছৰ প্ৰজাচন ইংহে ৰিপৰ্ট কাট নিউজ
দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত সমগ্ৰ কাৰ্বি আংলংবাসীৰ বাবে ভাল খবৰ অসম চৰকাৰে দেশৰ স্বাধীনতা দিৱস উদযাপনৰ আগে আগে যশস্বী সাহিত্যিক তথা শিল্পীসকলৰ নামত চৰকাৰী পেঞ্চনৰ ঘোষণা কৰে এইবাৰ সাহিত্যিক পেঞ্চনৰ তালিকাত উঠিছে কাৰ্বি আংলং জিলাৰ পথতজখা কবি সাহিত্যিক ধনেশ্বৰ ইংতিৰ নাম খবৰ পাই সমগ্ৰ জিলাবাসীৰ লগতে বিশেষকৈ লেখক সমাজ অতিশয় আনন্দিত ইতিমধ্যে 19খন গ্ৰন্থ লিখি প্ৰকাশ কৰি উলিওৱা বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতিৰ সাহিত্যিক পেঞ্চন লাভ কৰা খবৰে বিশেষকৈ কাৰ্বি আংলং জিলা সাহিত্য প্ৰেমীসকলক উৎসাহিত কৰিছে কাৰ্বি আংলঙে নহয় সমগ্ৰ অসমৰ লগতে বিশ্ব সাহিত্য জগতলৈ অপূৰ্ব বৰঙণি আগবঢ়োৱা সাহিত্যিকগৰাকীয়ে ইতিমধ্যে অসমীয়া ভাষাত 5খন কাৰ্বি ভাষাত 3খন আৰু ইংৰাজী ভাষাত 11খন গ্ৰন্থ লিখি উলিয়াইছে বালিমাহী কবি খ্যাত কবি তথা সাহিত্যিকগৰাকীৰ প্ৰথম সৃষ্টি বালিমাহী কবিতা গ্ৰন্থৰে সাহিত্য জগতত ভৰি দি চাকৰি ব্যস্ততাৰ মাজতো এই বৃহৎ সংখ্যক গ্ৰন্থ লিখি পেলাইছিল আৰু পৰিণতিত তেওঁ লাভ কৰিছে অসম চৰকাৰৰ পৰা এক কৃতিত্ব সাহিত্যিক পেঞ্চন লাভ কৰাৰ পিছত তেওঁ কেনে লাগিছে বুলি সোধা প্ৰশ্নৰ উত্তৰত বিশিষ্ট কবি ইংতিয়ে অতি আনন্দিত বুলি কোৱাৰ লগতে কথা প্ৰসংগত ইয়াৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে আনহাতে লেখকগৰাকীৰ হাতত এতিয়াও প্ৰিণ্টৰ বাবে 3খন গ্ৰন্থ সাজু হৈ থকা বুলি কথা প্ৰসংগত ব্যক্ত কৰে ইফালে দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ আনন্দৰ উৎসাহ আনফালে আজিৰ দিনটো অতিশয় বেদনাগ্ৰস্ত পশ্চিম কাৰ্বি আংলঙৰ হামৰেনৰ এটা পৰিয়াল দুখত স্পৃহমান আজি 14 আগষ্টৰ দিনটোত কাৰণ ঠিক আজিৰ দিনটোতে অকালতে এটা উজ্জ্বল সম্ভাৱনাৰ অৱসান ঘটিছিল উদীয়মান অনাতৰ কণ্ঠশিল্পী আৰু অভিনেত্ৰী কাৰিক ৰফিক আজিৰ দিনটোতে সহস্ৰবাদী উগ্ৰপন্থীৰ বন্দুকৰ গুলীত বিনা দুখত প্ৰাণ হেৰাবলগীয়া হৈছিল ডিফুলৈ এৰাব নোৱাৰা কামত আহিব লগা জৰুৰী কাম আছিল কাৰিকৰ 2001 চনৰ 14 আগষ্টৰ দিনা একাংশই জিলা বন্ধ দিছিল একাংশই দিছিল খোলা বন্ধ আৰু খোলা আলি দুমোজাৰ মাজতে কাৰিকে ব্যক্তিগত গাড়ীত উঠি ডিফুলৈ বুলি ওলাইছিল হামৰেনৰ পৰা আহি উজান ডংকাৰ ওচৰত লিনচিকা পাওঁতে নিৰ্দোষী কাৰিকৰ শৰীৰ গুলীৰে থকা সৰকা কৰিছিল অমানুষ দলৰ লোকে কাৰণ যিয়েই নহওক কিন্তু এটা প্ৰচুৰ সম্ভাৱনাময় ভৱিষ্যত এটা নিমিষতে নিশেষ হৈ গ'ল কোচন পেন কোচন অনেছি pang thek thek he atum arideng pen hele kaman arideng pen apran damnang juilo lake halabang so hut lake niri tumangjir karikrupi difu pen wangbom si cinthong amri meeting nang dobom wangbom pen ajok hamren stame meeting kidoji pu aphan arang liphan hang pen meeting nang kidoji pu ajok si hamren nang le pupu linchika tiniali longan arang li arong chiboy nang julo কাৰিকৰ আত্মীয় আৰু বন্ধু বান্ধৱীয়ে সেই দুখজনক ঘটনাক খুৱৰি লিনচিকাৰ সেই অভিশপ্ত স্থানত কাৰিকক খুৱৰি বন্তি প্ৰজ্বলন কৰাৰ লগতে আজিৰ দিনটোক কলা দিৱস হিচাপে পালন কৰে অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ জাপানিজ ৰোগত আক্ৰান্ত হৈ তিলাই হিডিপি এটা 5 বছৰীয়া শিশু চেংক্লাৰ ইংহি নামৰ এই কণমানি শিশুতে চিকিৎসা প্ৰদান কৰাৰ পিছত ৰোগ আৰোগ্য হ'ল কিন্তু শাৰীৰিক অৱস্থা নহ'ল আগৰ দৰে চেংক্লাৰ দিনে দিনে শুকাই ক্ষীণাই যোৱাৰ লগতে হেৰাই পেলাইছে পাক শক্তি নাৰ্চাৰী ক্লাছত পঢ়া 5 বছৰীয়া শিশু চেংক্লাৰ আক্ৰান্ত হৈছিল জাপানিজ এনকেফ্লাইটিছ ৰোগত প্ৰথমে পিতৃ-মাতৃয়ে শিশুটিক চিকিৎসা প্ৰদান কৰিছিল ডিলাই ডিছপে নাৰ্চাৰী
তাৰ পিছত ডিছপি নাৰ্চাৰী চিকিৎসকৰ পৰামৰ্শৰ মতে উন্নত চিকিৎসাৰ বাবে অনা হৈছিল ডিফু অসামৰিক চিকিৎসালয়লৈ সম্পূৰ্ণ আৰোগ্য নোপোৱাত পুনৰ শিশুটিৰ চিকিৎসাৰ বাবে নিয়া হয় ডিমাপুৰ জিঅন হস্পিটেললৈ এতিয়া ঘৰতে শিশুটিক আনি পিতৃ মাতৃয়ে ৰাখিছে নিজৰ লগত ৰোগ আৰোগ্য হ'লেও শিশুটি আগৰ দৰে ইফাল সিফাল দৌৰি ফুৰিব নোৱাৰা হ'ল ক্ৰমে শৰীৰ শুকাই যোৱাৰ লগতে বাকশক্তি হেৰুৱাই পেলাইছে হাহাকাৰ পিতৃ মাতৃ এনে কিয় হ'ল সচেতন ৰাইজৰ প্ৰশ্ন চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হ'ল নেকি শিশুটি মংগলিংহি ৰিপৰ্ট কাট নিউজ ডিফুৰ তাৰালাংছত বুধবাৰে অনুষ্ঠিত হয় মিছ গ্লোৰেল অৱ আছামৰ ফেচ অফ ছিজন 2 অডিশ্যন কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সুন্দৰী যুৱতীসকলে অংশগ্ৰহণ কৰি নিজৰ নিজৰ সৌন্দৰ্য প্ৰদৰ্শন কৰে ডিফুৰ তাৰালাংছত বুধবাৰে অনুষ্ঠিত হয় মিছ গ্লোৰেল অৱ আছামৰ ফেচ অফ ছিজন 2 অডিশ্যন কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সুন্দৰী যুৱতীসকলে অংশগ্ৰহণ কৰি নিজৰ নিজৰ সৌন্দৰ্য প্ৰদৰ্শন কৰে উল্লেখ্য প্ৰথম ৰাউণ্ডৰ অডিশ্যনত কেইবাগৰাকী প্ৰতিযোগীৰ মাজত জিলাখনৰ 5গৰাকী প্ৰতিযোগীক দ্বিতীয় পৰ্যায়ৰ ৰাউণ্ডৰ বাবে নিৰ্বাচিত কৰিছে বিচাৰকসকলে Today we have selected only 5 girls from here, Karbi Anglong, to Miss Global Assam 2019. So we are so happy that there are two enthusiastic, energetic and very talented girls here, and we are very thankful to Karbi Anglong people. They are very supportive, like my brother Albertson, Starvin, and all of you. So thank you so much from Miss Global Assam. And মই এইটো ক'ব বিচাৰোঁ খুব ভাল লাগিছে আজি আহি পেলাই ইয়াতে যে ইমানখিনি টেলেণ্টেড ছোৱালী আহিছে ইয়াতে আৰু আমি বিচাৰোঁ ইয়াৰ পৰা আৰু ছোৱালী আহক আহিবলগীয়া দিনত আমি ভাল এটা ইভেণ্ট কৰিম বুলি আশা ৰাখিছোঁ আহি ইয়াতে আৰু ছোৱালী আমি ইয়াৰ পৰা উলিয়াম ভাল টেলেণ্টেড ছোৱালী আৰু ইয়াৰ পৰা আমি নেশ্যনেল লেভেল বা ষ্টেট লেভেল ইণ্টাৰনেশ্যনেল লেভেললৈকে আমি লৈ যাবলৈ ট্ৰাই কৰিম আমাৰ সেইটোৱে উদ্দেশ্য আমাৰ অবজেক্টিভ সেইটোৱে যে আমি টেলেণ্টেড ছোৱালীবিলাকক এটা ভাল প্লেটফৰ্ম দিম ইয়াৰ পৰা যিখিনি ছোৱালী ছিলেক্টেড হৈছে সেইখিনি ভাল গ্ৰুমিং আমি প্ৰভাইড কৰিম ভাল অপৰচুনিটিছ আমি দিম ভালদৰে ট্ৰেইনিং দিম সেইখিনিৰ পৰা যাতে তেখেতলোকে নিজৰ ভৱিষ্যতত ভাল কাম কৰি আগুৱাই যাব পাৰে থেংক ইউ ছ' মাছ Here for Miss Global Assam 2019. So it is organized by an NGO, Pratibha Assam, based from Golaghat. So we are here for the audition. This is our last audition. We have already done 8 auditions in different places of Assam. Now we are here in search of a lady who can be the queen, who can be the next youth leader. We are in search of that. So we already got how many girls? We got 8 girls here, and we choose 5 of them. They are talented, they are pretty, they are confident. So make them happy. We are happy, and I know, we believe they will feel you proud in a short day. So this is the first time in Karbi Anglong Yes, in this is the audition. first So initiative. what do you think for the next season? We want I rather prefer speaking Assamese. তো মই বিচাৰোঁ যে সকলো কাৰ্বি আংলং সমাজবাসী ৰাইজে তেওঁলোকৰ জীয়ৰীসকলক ডেকাসকলক আগবঢ়াই দিয়ে এইটো এটা খুব ভাল প্ৰফেশ্যন আৰু আপোনালোকৰ যিমানখিনি ল'ৰা ছোৱালী ইউথ আছে বহুত টেলেণ্টেড হৈ থাকে আমি ফাৰ্ষ্ট টাইম আহি দেখিলোঁ যে ইমান টেলেণ্টেড সোমাই আছে কিন্তু ওলাই আহিব লাগে তো সেইকাৰণে আমি আগবাঢ়ি আহিলোঁ আৰু আহি দেখিলোঁ যে যথেষ্ট টেলেণ্টেড ল'ৰা ছোৱালী আছে চ' আমাক এলবাৰ্টে যথেষ্ট হেল্প কৰিছে ইয়াতে এলবাৰ্ট তো আমি আগুৱাই আহিম আৰু এইবাৰ যি 5গৰাকী লৈছোঁ ডেফিনেটলি তেওঁলোকে আমাক সকলোকে প্ৰাউড ফিল কৰাব আই এম চিয়'ৰ থেংক ইউ এওঁলোক হৈছে অঞ্জনা পেপী লিঞ্চি কাঠাৰপি ৰিম্বি ফাংচপি ক্লিৰমিৰ ৰংহাংপি আৰু এৰিনা ফাংচপি সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ
test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Simonjir Children Park cum picnic spot, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731 93652 07012. Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkhelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Atorkimi outlet brings you an amazing items for your kitchen and dining like Hawkins, flasks, Milton, Treo, etc. Along with makeup, cosmetics, and grocery items are also available according to your needs. Atorkimi outlet opposite Langpidahangi Rural Bank, Difu, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত
দীৰ্ঘদিন ধৰি কাৰ্বি আংলং জিলাৰ ধনশিৰিত নাই বিজুলী যোগান নোহোৱাৰ অভিযোগ কৰিলে ডিফুৰ পৰা বিভাগীয় উত্তৰ গছ-গছনিৰ ডাল ভাঙি পৰি যোৱাৰ বাবে বিজুলী যোগান দিব পৰা নাই বাৰম্বাৰ বিভাগীয় এই অজুহাতত ক্ষোভিত আৰু অতিষ্ঠ উপভোক্তা ৰাইজৰ এইবাৰ বিদ্যুৎ বিভাগক আৰু এই অজুহাত কৰিবলৈ সুবিধা নিদিয়ে উপভোক্তা ৰাইজে সেয়ে জংঘলৰ মাজে মাজে সোমাইছে ৰাইজ বিজুলী তাৰ যোৱা অংশত গছডাল কাটিবলৈ লৈছে আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া ক্ষোভিত ৰাইজে জংঘলৰ মাজে মাজে সোমাই কেনেকৈ কাটি আছে গছ-গছনিৰ ডাল ডিপাৰ্টমেণ্টেতো মাহে তাৰিখ হোৱাৰ লগে লগে বিলটো তেওঁলোকে পঠাই আছে হয় হয় এইটো এতিয়া আমি ৰাইজে এইটো বিচাৰ কৰি চবে আমি নিজে এইটো ওলাইছে আৰু আচ্ছা তেনেহ'লে আজি যেনেকুৱা আপোনালোকে কাটিছে কাৰেণ্ট যে দিয়া নাই হয় আকৌ বেলেগ দিন আকৌ প্ৰগ্ৰাম আছে নেকি আকৌ এনেকুৱা কাটিব নেকি এতিয়া আমি আকৌ ৰাইজে এনেকে এদিন ওলাব লাগিব যদি ক্লিয়াৰ নহ'লেতো ওলাবই লাগিব আধা কৰিতো লাভ নাই আপোনালোকেতো মিটাৰ বক্স লৈছে টেক্সটো দি আছে বিল দি আছে হয় এতিয়া ডিপাৰ্টমেণ্টৰ মানুহ নাহে নেকি কাটে আপুনি ডিপাৰ্টমেণ্টৰ মানুহতো এইবিলাক একো খবৰে নলয় এবাৰ যেতিয়া লাইন যোৱা পিছততো 3-4 দিন খবৰে নাথাকে লাইনত আমাৰতো মাহে মাহেতো বিল দিয়ে আছে ল'ৰা ছোৱালী পঢ়া শুনা কিমান অসুবিধা লাইন না হয় 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 তো ধনশিৰিত যেনেকুৱা এইটো লোড ছেডিং যিটো হয় এনেকুৱা কাৰেণ্টটো ইৰেগুলাৰ হয় ৰেগুলাৰ নিদিয়ে সেইটো সদায় হয় নেকি হৈয়ে থাকে হৈয়ে থাকে এতিয়া যদি আপোনালোকে কি ডিচিশ্যন লৈছে যদি আকৌ কাৰেণ্টটো ভালকৈ নিদিয়ে তেনেহ'লে আকৌ প্ৰগ্ৰাম কৰিব নেকি তেনেকুৱা আকৌ কাটিব নেকি এতিয়া চাই ল'ম লাইনটো ক্লিয়াৰকে পাইছে না নাই পোৱা যদি নাপালেতো আৰু এদিন ৰাইজে মিলি ওলাব লাগিব ডিপাৰ্টমেণ্টৰ মানুহটো নাহে ইয়াত নাই ডিপাৰ্টমেণ্টৰ মানুহতো একো খবৰে নলয় 3 দিন হৈ গ'ল কাৰেণ্ট নাই ডিপাৰ্টমেণ্টৰ মানুহ নাহে নেকি ইয়াত ডিপাৰ্টমেণ্টৰ মানুহ নাই আমি চব ৰাইজ মিলি কিনে কাটি আছো কিমান দিন হ'ল কাৰেণ্ট দিয়া নাই ইয়াত হৈ গ'ল 3-4 দিন হৈ গ'ল সদায় এনেকুৱা হয় নেকি সদায় এনেকুৱা হয় এতিয়া আপোনালোকে চব মিলি পেলাই কাটিছে চব মিলি কিনে কাটিছো হাজিৰা হিচাপ না কেনেকা ডাল ভাঙি পৰাৰ বাবে বিজুলী যোগান ব্যাহত ৰখা বুলি এতিয়া আৰু ক'ব নোৱাৰিব বিভাগে যি কাম বিভাগীয় কৰ্মীয়ে কৰিব লাগিছিল সেই কাম উপভোক্তা ৰাইজে মিলি কৰিলে ইয়াৰ পিছতো বিভাগীয় বিদ্যুৎ যোগান দিয়ে নে নিদিয়ে আগন্তুক সময়তহে পৰিলক্ষিত হ'ব ধনশিৰিৰ পৰা টিংকু ডিফুচাৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ এলেকাৰ ৩৬ আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পথ দুৰ্ঘটনা যেন নিত্য নৈমিত্তিক ঘটনাৰ পৰিণত হ'ব ধৰিছে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমা এলেকাৰ ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পথ দুৰ্ঘটনা যেন নিত্য নৈমিত্তিক ঘটনালৈ পৰিণত হ'ব ধৰিছে বুধবাৰেও পুৱা প্ৰায় ৭ বজাত বোকাজান সুখানজানৰ সমীপৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন অচিনাক্ত অটোৰিক্সাই খুন্দিয়াই আহত কৰি থৈ গ'ল এজন ব্যক্তিক এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত গৌৰৱ নামৰ লোকজনক পথৰ মাজত এই অৱস্থাত পৰি থকা দেখি ততাতয়াকৈ বোকাজান আৰক্ষীলৈ খবৰ দিয়ে সময়মতে আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ গুৰুতৰভাৱে আহত লোকজনক বোকাজান কমিউনিটি হেল্থ চেণ্টাৰলৈ নি চিকিৎসা প্ৰদান কৰি থকা হৈছে ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ